নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এবাৰ আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে চিনেমাবিলাকত নিশ্চয় স্থানবিলাক দেখিছে। ইয়াৰে কিছুমান স্থান সত্য হয় আৰু কিছুমান কম্পিউটাৰৰ গ্ৰাফিকৰ সহায়ত এই স্থানসমূহ বনোৱা হয়। কিন্তু আজি আমি আপোনালোকক এনেকুৱা কেইটামান স্থান দেখুৱাম যিকেইটা স্থান নেকি কোনো ধৰণৰ সহায় নোহোৱাকৈ কৰিবলৈ সক্ষম হৈছে আৰু এই স্থানসমূহ দেখি সকলো মানুহ আচৰিত হৈ পৰিছে। বতাহত উৰি ফুৰা এখন বিমানৰ পৰা আন এখন বিমানলৈ আকাশৰ মাজতে যোৱা বা গ্ৰেণ্ড কেনিয়নৰ ওপৰেৰে কোনো ধৰণৰ সহায় নোহোৱাকৈ এডাল ৰছীৰ ওপৰত খোজকাঢ়ি পাৰ হোৱা এই সকলোবোৰ আজি আমি এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰফেশ্যনেল ষ্টাণ্টমেন এডি ব্ৰাউনছে ছেপ্টেম্বৰ 2016ত এনেকুৱা এটা ষ্টাণ্ট কৰি দেখাইছিল যিটো গোটেই বিশ্বৰ অতি ভয়ানক আৰু দুঃসাহসী ষ্টাণ্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। এডিয়ে এটা নিজলৈ কাষ্টম ৰকেট তৈয়াৰ কৰিছিল, যিটোৰ ভিতৰত বহি তেওঁ আকাশলৈ 1400 ফুট ওপৰত এটা জাম্প মাৰিছিল আৰু তেতিয়া তেওঁৰ এই আকাশলৈ উৰি যোৱা স্পীড প্ৰায় 650 কিলোমিটাৰ পৰ্যন্ত পাইছিলগৈ। এই ৰকেটখন ষ্টাণ্ট কৰা জাগাটোৰ পৰা এনেকুৱাকৈ ওলাই গৈছিল যেনে বন্দুকৰ পৰা এটা গুলীহে ওলাই গৈছে। এওঁ এইটো ৰকেটত বহি এই ৰিভাৰ কেনিয়নটো পাৰ কৰিছিল আৰু দ্বিতীয় ছাইডত এওঁ পেৰাচুটৰ সহায়ত সুন্দৰভাৱে মাটিলৈ নামি আহিবলৈ সক্ষম হৈছিল। বন্ধুসকল, এইবাৰৰ এই স্থানটো দেখিবলৈ ঠিক হলিউড মুভিৰ এটা স্থানৰ দৰে দেখি, কিন্তু এইটো আচলতে কোনো ধৰণৰ গ্ৰাফিকৰ সহায়ত তৈয়াৰ কৰা স্থান নহয়। এইটো হৈছে এটা অতি দুঃসাহসিক স্থান আৰু এইটো 100% সত্য। পল ষ্টাইনাৰে এই স্থানটো কৰি দেখুৱাবলৈ সক্ষম হৈছিল আৰু যাৰ কাৰণে নেকি তেওঁ সদায় মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। 2100 মিটাৰৰ অতি ভয়ানক উচ্চতাত পলে তেওঁ বিমানৰ পৰা বাহিৰলৈ ওলাইছিল আৰু সেই বিমানখনৰ উইং বা পাখিত বহি লৈছিল। ইয়াৰে পিছত তেওঁ সেই বিমানখনৰ পাখিত ওলোটা হৈ লৈছিল আৰু তলেৰে আহি থকা আন এখন বিমানত সুন্দৰভাৱে বহি লৈছিল। এই অতি ভয়ানক আৰু দুঃসাহসিক স্থানটোৰ বিষয়ে আমি আপোনালোকক যিমানেই কম সিমানেই কম হৈ পৰিব। বন্ধুসকল, ডুবাইত থকা জুমেৰা হোটেল আৰু ৰিজৰ্টত আপুনি এনেকুৱা কিছুমান ষ্টাণ্টমেন দেখিব যিবিলাক ষ্টাণ্টমেনে কিছুমান অতি দুঃসাহসিক কাৰ্য কৰি ইয়াৰে পৰ্যটকসমূহক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে আৰু যিবোৰ আপুনিও হয়তো এবাৰ চাবলৈ নিশ্চয় উৎসাহিত হৈ পৰিব। এই ঠাইত এনেকুৱা সুন্দৰ ষ্টাণ্টবিলাক কৰি আপোনাৰো মন এই ষ্টাণ্টমেনসকলে মুহি ল'ব। বন্ধুসকল, নিক ভালেণ্ডা, যিজনে অতি উচ্চতাত বান্ধি থোৱা ৰছীৰ ওপৰেৰে একো সহায় নোলোৱাকৈ বা কোনো ধৰণৰ হাৰ্নেছ পৰিধান নকৰাকৈ এই ৰছীডালেৰে সুন্দৰভাৱে খোজকাঢ়ি পাৰ হৈ যাব পাৰে। এনেকুৱা ধৰণৰ বহু স্থান এওঁ এতিয়ালৈ কৰি গোটেই বিশ্বতে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। এওঁ কোনো ধৰণৰ হাৰ্নেছ বেল্ট বা কোনো ধৰণৰ ছেফটি ইকুইপমেণ্ট নিপিন্ধাকৈ এনেকুৱা কিছুমান স্থান কৰে যিবোৰ দেখিলে আপুনিও আচৰিত হৈ পৰিব। এওঁৰ আটাইতকৈ ভয়ানক স্থান গ্ৰেণ্ড কেনিয়নৰ অতি দ খাৱৈৰ ওপৰত বতাহত বান্ধি থোৱা ৰছীৰে যেতিয়া পাৰ হৈ গৈছিল, সেই কাৰ্যই সমগ্ৰ পৃথিৱীবাসীক আচৰিত কৰি পেলাইছিল আৰু এওঁ এই দুঃসাহসিক স্থানটো কোনো ধৰণৰ ছেফটি ইকুইপমেণ্ট নোহোৱাকৈ সফলভাৱে ৰূপায়ণ কৰিছিল আৰু ইয়াৰে ফলত তেওঁ 6টো গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল আৰু যিটো ৱৰ্ল্ড ৰেকৰ্ড নেকি আজিলৈ কোনেও ভাঙিবলৈ সক্ষম হোৱা নাই। বন্ধুসকল, জেক কৰ্লিছক পৃথিৱীৰ আটাইতকৈ সুন্দৰ উইংচিট পাইলট বুলি ক'ব পাৰি, কিয়নো এওঁ এনেকুৱা কিছুমান ষ্টাণ্ট কৰি দেখুৱাইছে যিবিলাক হয়তো কোনেও ভাবিবকে নোৱাৰে। 2013 চনৰ অক্টোবৰ মাহত এওঁ নিজৰ উইংচিট পৰিধান কৰি চাইনাৰ লেংচেং মাউণ্টেইনত এটা 10 ফুট দৈৰ্ঘ্যৰ দুখন পাহাৰৰ মাজেৰে থকা সৰু এটা বাটেৰে সুকলমে পাৰ হৈ গৈছিল আৰু দেখিবলৈ এই কাৰ্যটো যিমান সহজ দেখি, কিন্তু এই কাৰ্যটো এনেকুৱা সহজ কেতিয়াও নহয়, কাৰণ যে তেতিয়া 160 কিলোমিটাৰ প্ৰতি ঘণ্টাত সেই বতাহত উৰি আছিল আৰু যি কাৰ্যপ্ৰণালীৰে তেওঁ এই স্থানটো সফলভাৱে কৰিবলৈ সক্ষম হৈছিল সেইটো সদায় প্ৰশংসনীয় পাত্ৰ হৈ ৰব।
বন্ধুসকল ৰবিক নিভেল এইজন মানুহ যিজনে 1999 চনত গ্ৰেণ্ড কেনিয়নৰ ওপৰেৰে বাইকৰ ওপৰত বহি অতি শুদ্ধভাৱে এই বিশাল গ্ৰেণ্ড কেনিয়ন পাৰ হ'বলৈ সক্ষম হৈছিল আৰু এই কাৰ্যৰ ফলত তেওঁ ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছিল। এওঁৰ দেউতাকৰ এইটোৱেই সপোন আছিল যে তেওঁ জীৱনত এবাৰ হ'লেও এই গ্ৰেণ্ড কেনিয়নৰ ওপৰেৰে বাইক চলাই পাৰ হৈ যাব, কিন্তু তেওঁ জীয়াই থকাত সেই কাৰ্য কেতিয়াও কৰিব নোৱাৰিলে। কিন্তু তাৰ পিছতেই তেওঁৰ পুত্ৰই এই কাম কৰি দেখুৱাই সকলোৰে মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। 2500 ফুট উচ্চতাত প্ৰায় 130 কিলোমিটাৰ জোৰত এই ষ্টাণ্টটো কৰা ইমান সম্ভৱ কেতিয়াও নাছিল আৰু এই কাৰ্যটো ৰবিয়ে যেতিয়া সম্পাদন কৰিছিল তেতিয়া তেওঁৰ মনত ভাৱ হৈছিল যে তেওঁ এই কাৰ্যটো কৰিব পাৰিব নে নোৱাৰিব, বা এই কাৰ্যটো কৰাৰ পিছত তেওঁ জীয়াই থাকিব নে নাথাকিব। কিন্তু ইমানখিনিৰ পিছতো সামান্য কেইঠাইমানত আঘাত পোৱাৰ বাহিৰে তেওঁৰ আৰু ডাঙৰ একো ক্ষয় ক্ষতি এই ষ্টাণ্টটো কৰাৰ ফলত হোৱা নাছিল। তেতিয়াহ'লে বন্ধুসকল কেনেকুৱা লাগিলে আপোনালোকৰ এইকেইটা অতি দুঃসাহসিক ষ্টাণ্ট চাই নিশ্চয় কমেণ্টত উল্লেখ কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। ইয়াৰ পিছত আমি আৰু এনেকুৱা ৰোমাঞ্চকৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ আপোনালোক সকলোৱে ভালে থাকক তাৰে আশা কৰি আজিলৈ ইমানতে ধন্যবাদ। জয় আই অসম।